টেক্সিন আছামিজৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম। আজিৰ ভিডিঅ'টিত মই আন এটা আনবক্সিং আপোনালোকৰ বাবে লৈ আহিছোঁ। এইটো এটা ফ্লিপকাৰ্টৰ পাৰ্চেল আপোনালোকে দেখা পাইছে। এইটো মই এটা ব্লুটুথ স্পীকাৰ অৰ্ডাৰ কৰিছিলোঁ বোট ষ্টোন 1500। আজি আহি পাইছে, গতিকে আপোনালোকৰ আগত আজি মই ইয়াৰ আনবক্সিং কৰিম। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে এই বক্সটো অ'পেন কৰি লওঁ। ইয়াৰ ভিতৰত মোৰ বোটৰ আচল ডাঙৰ বাকচটো আছে, তাক মই উলিয়াই লওঁ। যথেষ্ট গধুৰ হয়। এতিয়া এইটো হৈছে স্পীকাৰটোৰ আচল বাকচটো। ইয়াত একেবাৰে ওপৰত লিখা আছে ষ্টোন 1500, তাৰপাছতে লিখা আছে ৰ'ৰ উইথ দ্য বিষ্ট, আৰু এইটো এটা পিকচাৰ দিয়া আছে স্পীকাৰটোৰ লগতে। একেবাৰে ওপৰত এটা বোটৰ ব্ৰেণ্ডিং দিয়া আছে। এইফালে যদি আমি চাওঁ তেনেহ'লে ইয়াতো বোটৰ ব্ৰেণ্ডিং দিয়া আছে, আৰু এইটো ছাইডতো বোটৰ ব্ৰেণ্ডিং দিয়া আছে। ওপৰফালে আমি এডাল হেণ্ডেল দেখিবলৈ পাইছোঁ, কেৰিং হেণ্ডেল। ইয়াত আমি ধৰি পেলাই আমি বক্সটো এঠাইৰ পৰা আনঠাইলৈ লৈ যাব পাৰিম ইচ্ছা কৰিলে। আৰু একেবাৰে যদি ইটো পিঠিত চাওঁ তেনেহ'লে ইয়াত কিছুমান ফিচাৰ্ছ দিয়া আছে, বেছিক ফিচাৰ্ছ। 40 ৱাট স্পীকাৰ হয় এইটো। লগতে দিয়া আছে যে এইটো এটা স্পীকাৰ ফোন, অৰ্থাৎ আপুনি হেণ্ডছ ফ্ৰী ফিচাৰ আপুনি ইয়াত পাব। আপুনি ফোন ৰিচিভ কৰিব পাৰিব। 15 আৱাৰ্ছ বেটেৰী বেকআপ বুলি কোৱা হৈছে, গতিকে যেতিয়া মই ইউজ কৰিম নিশ্চয় ইয়াৰ বেটেৰী বেকআপ কিমান দিয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। IPX6 ৰেটেড ৱাটাৰ ৰেজিষ্টেণ্ট বুলি কোৱা হৈছে, শ্বক প্ৰুফ বুলি কোৱা হৈছে। লগতে বিভিন্ন ধৰণে আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰিব। ব্লুটুথৰ সহায়ত বা অক্স কেবলৰ সহায়ত আপুনি মোবাইলৰ লগত কানেক্ট কৰিব পাৰিব। লগতে USB আপুনি ইয়াত ছাপোৰ্ট আছে, আপুনি ডাইৰেক্ট পেন ড্ৰাইভৰ পৰা গান বজাব পাৰিব। আৰু কিছুমান ফিচাৰ্ছ ইয়াত দিয়া হৈছে। TWS ফিচাৰো ইয়াত উপলব্ধ, অৰ্থাৎ দুটা ছেইম আপুনি বোট এনেকুৱা স্পীকাৰ একেটা ডিভাইচৰ লগত একেটা মোবাইলৰ লগত সংযোগ কৰি একে সময়তে একেটা গান আপুনি দুইটা বোট ষ্টোন 1500তে আপুনি প্লে' কৰিব পাৰিব। লগতে গুগল, চিৰি, ভইচ এছিষ্টেণ্ট ইয়াত উপলব্ধ। আৰু একেবাৰে তলৰ ফালে যদি চাওঁ, ইয়াত কিছুমান প্ৰিকশ্যনেৰী গাইডলাইন দিয়া আছে, সেইকেইটা আপোনালোকে পঢ়ি ল'ব। তাৰপাছতে ইয়াৰ MRP যদি চোৱা যায় তেনেহ'লে আপোনালোকে দেখা পাইছে 12,990, 12,990, অৰ্থাৎ প্ৰায় 13,000 টকা ইয়াৰ দাম। আপোনাৰ MRP ইয়াত আছে, কিন্তু আপোনালোকে সাধাৰণতে ফ্লিপকাৰ্টত যদি ইয়াক চাই আপোনালোকে 7,000 ৰুপিজত দেখিবলৈ পাব, কিন্তু মই ইয়াক বহুত কম দামত কিনিছোঁ। আপোনালোকে ভিডিঅ'টোত আগলৈ নিশ্চয় ইয়াৰ সঠিক দামটো জানিব পাৰিব মই কিমান দামত ইয়াত কিনিছোঁ। এতিয়া আহক ইয়াৰ বক্সটো খুলি লওঁ। গতিকে বক্সটো অ'পেন কৰাৰ লগে লগে একেবাৰে ওপৰত আমি এখন পাতল কাগজ এখন দিছে। পেকিং যথেষ্ট সুন্দৰকৈ কৰি দিয়া হৈছে। এতিয়া থাৰ্ম'কল, দুফালে দুটা থাৰ্ম'কলৰ মাজত আমাৰ গোটেই বোট ষ্টোন 1500টো সোমাই আহিছে। অতি সুন্দৰ পেকিং। গতিকে প্ৰথমতে মই ইয়াক উলিয়াই লৈছোঁ। মই লুটিয়াই দিব লাগিব, যিহেতু যথেষ্ট হেভি হয়। গতিকে এই ধৰণৰ এটা পেকিং আপোনালোকে দেখিবলৈ পাব। এতিয়া থাৰ্ম'কল দুটা মই প্ৰথমতে এৰুৱাই লওঁ। এইটো মোৰ স্পীকাৰটো, যথেষ্ট হেভি এটা স্পীকাৰ, আৰু প্ৰায় এফুটতকৈ দীঘলেই হ'ব কিজানি তাৰ লেংথটো। ইয়াক পিছত চাই ল'ম, সদ্যহতে ইয়াক মই ছাইড কৰিছোঁ। আৰু বক্সটোত কি আহিছে আমি চাই লওঁ প্ৰথমতে। এইটো এটা সৰু বাকচ তলত আমি দেখিবলৈ পাইছোঁ। ইয়াতো কিছুমান এচেছৰিজ সোমাই আছে, আমি চাই লওঁ কি আহিছে। গতিকে এডাল আমাৰ কেবুল দিছে। এডাল আপোনালোকক মই দেখুৱাইছোঁ, এডাল Type-C কেবুল হয়, চাৰ্জিং কেবুল। ইয়াৰ সহায়ত আমি বক্সটো চাৰ্জ কৰিব পাৰিম। লগতে এডাল আমাৰ অক্স কেবুল এডাল দিছে। লগতে এখন বোটৰ ইউজাৰ মেনুৱেল এখন দিছে। ইউজাৰ মেনুৱেল ঠিক নহয়, আৰু কিছুমান আমি বোটৰ বেলেগ বেলেগ স্পীকাৰ বা হেডফোনৰ ইয়াত মডেলৰ এডভাৰটাইজমেণ্ট আছে, গতিকে এইখন লগত দিছে বুকলেট। এইখন হৈছে ইউজাৰ মেনুৱেল, কি ধৰণে আমি ইয়াক ইউজ কৰিব পাৰিম এইখন আপোনালোকে পঢ়ি ল'ব পাৰিব। তাৰপাছতে এইটো হৈছে ৱাৰেণ্টি কাৰ্ড, 1 year ৱাৰেণ্টি আপোনালোকে দেখিবলৈ পাইছে। অনলাইন ইয়াক আমি ৰেজিষ্টাৰ কৰিব লাগিব। গতিকে এইকেইটা বস্তু আমি বক্সটোৰ ভিতৰত পাইছোঁ। লগতে আৰু এই বোট ষ্টোন 1500টো কেৰি কৰিবৰ কাৰণে এডাল ষ্ট্ৰিপ এডাল দিছে, ইটা এডাল দিছে, যিডাল আমি তাত লগাই ল'লে তাক আমি কেৰি কৰিব পাৰিম। আৰু এইডালৰ কোৱালিটিটো বহুত ভাল বুলি ক'ম মই। যথেষ্ট ভাল কোৱালিটি, বিল্ড কোৱালিটি যথেষ্ট ভাল, বহুত ষ্ট্ৰং হয়।
বহুত ৱেইট ল'ব পাৰিব যিহেতু বক্সটো নিজেও যথেষ্ট গধুৰ গতিকে ষ্ট্ৰিপডাল আমি লগাই ল'লে তাক কেৰি কৰিবলৈ সহজ হ'ব এই আটাইবিলাক বস্তু মই সাইড কৰি লওঁ এতিয়া স্পিকাৰটো লৈ আহোঁ দেখা পাইছে এইটো স্পিকাৰটো খুলি লওঁ মই তাক প্ৰথমতে Wow, এইটো আমাৰ বোট ষ্টোন 1500 মই বহুত দিনৰ পৰা লম বুলি ভাবি আছিলোঁ অৱশেষত এইটো আজি আহি মোৰ হাতত পৰিছেহি আপোনালোককো এইটো মই শ্বেয়াৰ কৰিছোঁ দেখিবলৈ কেনেকুৱা গতিকে এই দুটা ক্লিপ আছে এই ক্লিপ কেইটাত আমি এই ষ্ট্ৰিপডাল আমি লগাই ল'ব পাৰিম তাৰপাছতে ভলিউম আপ ভলিউম ডাউন বাটন আছে প্লে বাটন আছে আৰু এইটো আমাৰ পাৱাৰ অন বাটন হ'ব নিশ্চয় তাৰপাছতে এইফালে যদি চাওঁ আমি দেখিছোঁ আমাৰ বটৰ চিম্বল আছে এইটো এটা বেছ ৰেডিয়েটৰ হয় ঠিক সেইদৰে এইটো ফালেও যদি চাওঁ ইয়াতো আমি বেছ ৰেডিয়েটৰ এটা দেখিবলৈ পাম আৰু সন্মুখত আমি দেখিবলৈ পাইছোঁ বটৰ ব্ৰেণ্ডিং আছে তলৰ ফালে যদি চাওঁ তলৰ ফালে চালে ইয়াত আমি বটৰ মডেল নে বোট আমাৰ ব্ৰেণ্ডিং দেখিবলৈ পাইছোঁ লগতে মডেল নাম্বাৰ লিখা আছে ষ্টোন 1500 স্পিকাৰৰ আমাৰ ডাইমেনশ্যন কিছুমান ইয়াত দিয়া আছে লগতে আউটপুট দিয়া আছে 2x20 ওয়াট অৰ্থাৎ 40 ওয়াটৰ আউটপুট আমি ইয়াত পাম কেপাচিটি 7.2 ভল্ট 4000 mAh বেটাৰী আছে 15 আৱাৰ্ছ বেকআপ দিব বুলি কোৱা হৈছে 15 আৱাৰ্ছ নাপালেও 10 আৱাৰ্ছ পালেও আমাৰ কাৰণে যথেষ্ট গতিকে ইনপুট 5 ভল্ট 2 এম্পিয়াৰ অৰ্থাৎ 10 ওয়াটৰ আমি চাৰ্জাৰ ইয়াত আমি ব্যৱহাৰ কৰিব পাৰিম লগতে ইয়াত আমাৰ এটা খুলিব পৰাকৈ দিছে ইয়াত অক্স DC 5 ভল্ট লিখা আছে অৰ্থাৎ ইয়াত আমি বিভিন্ন ধৰণৰ কানেক্টৰসমূহ ইয়াত আমি দেখিবলৈ পাম দেখা পাইছে USB পোৰ্ট আছে ইয়াত লগতে আমাৰ টাইপ C পোৰ্টটো আছে আৰু অক্স কেবুলৰ যিটো পইণ্ট সেইটো আমি ইয়াত দেখিবলৈ পাইছোঁ গতিকে এইকেইটা আমাৰ স্পিকাৰটোত থকা পোৰ্ট ইতিমধ্যে আপোনালোকক মই জনাইছোঁ যে এইটো এটা 40 ওয়াটৰ ব্লুটুথ স্পিকাৰ হয় য'ত আমি দুটা বেছ ৰেডিয়েটৰ দেখিবলৈ পাইছোঁ সোঁফালে এটা বেছ ৰেডিয়েটৰ আছে আৰু বাওঁফালে আন এটা বেছ ৰেডিয়েটৰ আছে আৰু ইয়াৰ ওপৰত 4টা কণ্ট্ৰল বাটন আছে যাৰ সহায়ত আমি ডিভাইচটো কণ্ট্ৰল কৰিব পাৰিম এইটো হৈছে আমাৰ পাৱাৰ অন আৰু অফ বাটন ভলিউম ডাউন বাটন আৰু ভলিউম আপ বাটন এইটো হৈছে আমাৰ প্লে আৰু পজ বাটন আমি যদি ইচ্ছা কৰোঁ তেনেহ'লে ট্ৰেক চেঞ্জ কৰিব পাৰোঁ এই দুটা বাটনৰ সহায়ত আৰু যদি ফোন কল আহে তেনেহ'লে আপুনি এই বাটনটোৰ সহায়ত ফোন কল ৰিচিভ কৰিব পাৰে আপুনি ফোনটো ডিছকানেক্টো কৰিব পাৰে এই বাটনটো যদি আপুনি কিছু সময় প্ৰেছ কৰি ধৰে তেনেহ'লে প্ৰিভিয়াছ ট্ৰেকলৈ যাব এই বাটনটো প্ৰেছ কৰি ধৰাৰ লগে লগে আপোনাৰ নেক্সট ট্ৰেকলৈ যাব ঠিক সেইদৰে এইটো যদি আপুনি এবাৰ প্ৰেছ কৰি দিয়ে ফোন কল আহিলে তেতিয়াহ'লে ফোনটো ৰিচিভ হ'ব আপুনি যদি লং প্ৰেছ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ ফোনটো ডিছকানেক্ট হৈ যাব আপুনি ৰিজেক্ট কৰিব পাৰিব গতিকে এই বাটন কেইটাৰ সহায়ত আমি ডিভাইচটো কণ্ট্ৰল কৰিব পাৰিম এতিয়া ইয়াৰ সাউণ্ড কোৱালিটি কেনেকুৱা তাক মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তাৰ আগতে মই ইয়াৰ যিডাল ষ্ট্ৰিপ দিছে তাক মই লগাই লওঁ ষ্ট্ৰিপডাল লগাবৰ কাৰণে অতি সহজ ইয়াত আপোনালোকে পিনটো দেখা পাইছে ইয়াক আপোনালোকে এইদৰে প্ৰেছ কৰি লৈ ইয়াত যিটো হুক দিয়া আছে হুকটোত আপোনালোকে তাক পিন্ধাই দিলে তাক লগাব পাৰিব আৰু ইচ্ছা কৰিলে ষ্ট্ৰিপডালৰ লেংথ আপোনালোকে দীঘল চুটি কৰিব পাৰিব গতিকে এইদৰে আমি তাক লগাই ল'ম যাৰ সহায়ত আমি অতি সহজে ডিভাইচটো কেৰি কৰিব পাৰিম গতিকে যথেষ্ট ৱেটৰ এটা ডিভাইচ আপোনালোকে এডাল লগাই ল'লেহে কেৰি কৰিবলৈ সহজ হ'ব এতিয়া ইয়াৰ সাউণ্ড কোৱালিটি কেনেকুৱা তাক আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিম তাৰ আগতে এটা কথা কৈ লওঁ যে এই স্পিকাৰটোত দুটা সাউণ্ড মোড দিয়া হৈছে এটা হৈছে ইনডোৰ মোড আনটো হৈছে আউটডোৰ মোড অৰ্থাৎ আপুনি যদি বাহিৰত বজাব খোজে তেনেহ'লে আপুনি তাৰ মোডটো চেঞ্জ কৰিব পাৰে আউটডোৰ মোড কৰিবৰ কাৰণে আপুনি প্লে বাটনটো দুবাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে তাৰ সাউণ্ড মোডটো চেঞ্জ হৈ যাব ঠিক সেইদৰে পুনৰ ইনডোৰ মোডলৈ আনিবৰ বাবে আপুনি প্লে বাটনটো দুবাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে সি ইনডোৰ মোডলৈ আহিব এতিয়া মই প্ৰথমতে তাক পাৱাৰ অন কৰি লওঁ এতিয়া মই আপোনালোকক ইয়াত কিবা এটা বজাই শুনাম ইয়াৰ সাউণ্ড কোৱালিটিটো কেনেকুৱা হয় ইনডোৰ মোডত প্ৰথমতে মই আপোনালোকক শুনাম তাৰপাছত মই আউটডোৰ মোডত কেনেকুৱা ই সাউণ্ড দিয়ে তাক শুনাবলৈ চেষ্টা কৰিম এতিয়া প্ৰথমতে মই আপোনালোকক ইয়াৰ ইনডোৰ সাউণ্ড কেনেকুৱা তাক মই শুনাবলৈ চেষ্টা কৰিম এতিয়া মই এটা কপিৰাইট ফ্ৰী মিউজিক প্লে কৰিম আপোনালোকে শুনিব পাৰিব ইয়াৰ সাউণ্ড কোৱালিটি কেনেকুৱা
গতিকে আপোনালোকে শুনা পালে ইনডোৰ চাউণ্ড ইয়াৰ যথেষ্ট লাউড এটা চাউণ্ড আপোনালোকে দেখিবলৈ পালে বেছ বহুত থাম্পি বেছ হয় গতিকে বেছৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নাই বহুত ভাল আপোনালোকে ইয়াত বেছ শুনিবলৈ পাব সাউণ্ড কোৱালিটিও যথেষ্ট ভাল মই একেবাৰে লাউড আটাইতকৈ মেক্সিমাম ভলিউমত মই প্লে কৰিলোঁ কোনো ধৰণৰ ডিষ্টৰশ্যন মই শুনিবলৈ পোৱা নাই ক্লিয়াৰ চাউণ্ড মই শুনিবলৈ পাইছোঁ কিন্তু মই যেতিয়া বেলেগ গান শুনিম তেতিয়া মই তাৰ বেছি ভালকৈ গম পাম যে তাৰ মিড কেনেকুৱা ল' কেনেকুৱা হাই কেনেকুৱা সকলোবিলাক গম পাম গতিকে এতিয়া মই যিহেতু অকল মিউজিক এটা শুনিলোঁ গতিকে তাত কোনো ধৰণৰ মই অসুবিধা নাপালোঁ এইটো ইনডোৰ চাউণ্ড মই শুনিলোঁ এতিয়া আপোনালোকক মই আউটডোৰ চাউণ্ড শুনাবলৈ চেষ্টা কৰিম এতিয়া সেই একেটা মিউজিকে মই আপোনালোকক আউটডোৰ মোডত শুনোৱাম এতিয়া আউটডোৰ মোড অন কৰিবৰ কাৰণে আমি এই প্লে বাটনটো দুবাৰ প্ৰেছ কৰি দিব লাগিব প্ৰেছ কৰি দিয়াৰ লগে লগে আউটডোৰ মোড মোৰ এক্টিভেট হৈ গ'ল এতিয়া মই একেটা মিউজিকে মই আপোনালোকক আউটডোৰ মোডত প্লে কৰি শুনো গতিকে শুনা পালে যে মিউজিক যথেষ্ট লাউড বাহিৰত যেতিয়া মই বজাইছোঁ আউটডোৰ মোড এক্টিভেট কৰি দিয়াৰ লগে লগে যথেষ্ট লাউড মিউজিক শুনিবলৈ পাইছোঁ গতিকে ইনডোৰতো যথেষ্ট ডাঙৰ আমি চাউণ্ড শুনিবলৈ পাইছিলোঁ ইয়াত বেছ আপোনালোকে যথেষ্ট থাম্পি বেছ শুনিবলৈ পাব যদিহে এই ডিভাইচটো আপোনালোকে কিনিব বিচাৰে তেনেহ'লে মই তলত বাইং লিংক দি দিম আপোনালোকে তাৰ পৰা ডিভাইচটো কিনিব পাৰিব মই ফ্লিপকাৰ্টত এই ডিভাইচটো 3200 ৰুপিজত কিনিছোঁ মই বিগ বিলিয়ন ডেত এই ডিভাইচটো কিনিছোঁ গতিকে আপোনালোকে যদি অফাৰ এপ্লাই কৰি 3500ৰ পৰা 4000 ৰুপিজৰ ভিতৰত যদি কিনিব পাৰে তেনেহ'লে 2021তো এইটো এটা বহুত ভাল ডিভাইচ বুলি মই আপোনালোকক ক'ম এতিয়া 1350 এটা লঞ্চ কৰিছে বটে কিন্তু তাৰ প্ৰাইচটো যথেষ্ট বেছি 4000 ৰুপিজ আৰু 30 ৱাটৰ এটা স্পীকাৰ হয় গতিকে মই তাতকৈ এইটো বেছি প্ৰিফাৰ কৰিলোঁ কাৰণ এইটো 40 ৱাটৰ স্পীকাৰ আৰু মোক অলপ লাউড চাউণ্ডৰ এটা স্পীকাৰ লাগে গতিকে এইটো এটা বহুত ভাল স্পীকাৰ বুলি মই আপোনালোকক ক'ম নিশ্চয় আপোনালোকে ইয়াৰ ৰেটিঙো চাব পাৰে 4.5 ষ্টাৰ ফ্লিপকাৰ্টত পাইছে গতিকে এটা ভাল ব্লুটুথ স্পীকাৰ